নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ ভালে আছে। তো এয়াৰটেলৰ ফালৰ পৰা এটা খবৰ ওলাই আহিছে যে যদি আপোনাৰ এয়াৰটেলৰ চিম আছে বা যদি আপুনি এয়াৰটেলৰ গ্ৰাহক হয় তেনেহ'লে আপুনি লাভ কৰিব পাৰিব 4 লাখ টকাৰ বীমা। হয়, ঠিকেই শুনিছে। যদি এয়াৰটেলৰ চিম আছে তেনেহ'লে আপুনি লাভ কৰিব 4 লাখ টকাৰ বীমা। আৰু এই সুবিধাসমূহ কেনেকৈ আপুনি লাভ কৰিব সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু চেনেলটোত যদি আপুনি নতুন হয় তেনেহ'লে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব যাতে আহিব লগা ভিডিঅ'বোৰ চবৰ প্ৰথমতে আপোনালোকে পায়। তো বলক কিমান ৰিচাৰ্জ কৰিলে এই সুবিধাসমূহ লাভ কৰিব পাৰিব আমি সবিশেষ জানো এই ভিডিঅ'টোত। এয়াৰটেলৰ বাম্পাৰ অফাৰ গ্ৰাহকে লাভ কৰিব 4 লাখ টকাৰ বীমা। কিমান টকা কৰিব লাগিব ৰিচাৰ্জ? টাৰ্ম ইঞ্চুৰেঞ্চ প্লেনত মেচিউৰিটি ভেলু নাথাকে। ইয়াৰ বাবে পৃথককৈ প্ৰিমিয়াম ভৰিব নালাগে। টেলিকম কোম্পানী এয়াৰটেল গ্ৰাহকলৈ আনিছে ভাল খবৰ। কোম্পানীটোৱে গ্ৰাহকলৈ 599 টকাৰ প্লেনৰ সৈতে 4 লাখ টকাৰ জীৱন বীমা দিয়াৰ ঘোষণা কৰিছে। ইয়াৰ বাবে এয়াৰটেল ভাৰতী আশা লাইফ ইঞ্চুৰেঞ্চৰ অংশীদাৰ হৈছে। প্ৰথমে এই প্লেন কেৱল তামিলনাডু আৰু পুডুচেৰীৰ বাবে উপলব্ধ কৰোৱা হৈছিল। এতিয়া দিল্লী সহ কেইবাখনো ৰাজ্যত এই সুবিধা প্ৰদান কৰা হৈছে। কোম্পানীটোৰ এজন বিষয়াই কয় যে লাহে লাহে দেশজুৰি এই আঁচনি উপলব্ধ হ'ব। এয়া লাইফ কভাৰ টাৰ্ম ইঞ্চুৰেঞ্চৰ দৰে হ'ব য'ত মৃত্যুৰ পিছত নমিনীয়ে পাব বীমাৰ ধন। টাৰ্ম ইঞ্চুৰেঞ্চৰ প্লেনত মেচিউৰিটি ভেলু নাথাকে। ইয়াৰ বাবে পৃথককৈ প্ৰিমিয়াম ভৰিব নালাগে। তো ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তে লাইক এটা কৰি আমাক উৎফুল্লিত কৰিব। ধন্যবাদ।